আৰু এটা দিন শেষ হ'ল। অফিচৰ লাইটবোৰ বন্ধ কৰাৰ এই মুহূৰ্তটো মোৰ বাবে খুব সাধাৰণ হ'লেও কেতিয়াবা বহুত বিশেষ লাগে। গোটেই দিনটো কাম, মিটিং, ফোন, মেইল এইবোৰৰ মাজত নিজকে সময় দিয়াটো যেন পাহৰিয়ে যাওঁ। অফিচৰ পৰা ওলাই অহাৰ পিছত মনটো অলপ শান্ত লাগে, যেন দিনটোৰ সকলো চাপ অলপ অলপকৈ পিছত থাকি যায়। আজিৰ এই ভ্লগত কোনো বিশেষ বা ডাঙৰ ঘটনা নাই। এইটো কেৱল এটা সাধাৰণ দিন। অফিচ শেষ হোৱাৰ পিছত কিছুমান সৰু সৰু মুহূৰ্ত। এই সময়খিনিত মই বেছি ভাবোঁ, জীৱনটো আচলতে এই সৰু সৰু মুহূৰ্তবোৰে গঢ় লৈ নুঠে জানো? এতিয়া ঘৰলৈ উভতি যোৱাৰ সময়। হয়তো অলপ ক্লান্তি আছে, কিন্তু মনটো বেয়া নহয়। দিনটো যিমানেই ব্যস্ত নহওক, সন্ধিয়াৰ এই শান্ত সময়খিনি মোৰ সদায় ভাল লাগে। যদি আপোনালোকৰ দিনটোও মোৰ দৰে ব্যস্ততাৰে পাৰ হয়, তেন্তে এই ভ্লগত হয়তো নিজৰ অলপ অংশ বিচাৰি পাব। আহক আজি অফিচৰ শেষ হোৱাৰ পিছৰ সন্ধিয়া সময়খিনি একেলগে কটাওঁ। আচলতে মেইন মজাটো ক'ত আছে জানেনে? এনেকৈ অফিচৰ পৰা আহি যেতিয়া ডাইৰেক্ট নিজৰ বিচনাত বাগৰি দিব পাৰোঁ, তেনেকুৱা লেভেলৰ ছেটিছফেকশ্যন ক'তোৱেই নাই। ইমান আৰাম লাগি যায় কি ক'ম। আৰু তাৰে লগত এনেকুৱা যদি নাস্তাও পাওঁ খাবলৈ, আৰু কি লাগে হে ৰাইজ, লাইফ ছেটেল একদম। আৰু এইটো মই ইমান মিঠাই নাখাওঁ বাৰু, বাট এইটো খাওঁ আৰু এইটো ভাল লাগে কাৰণ শুকান হয়, বেছি মিঠাও নাই। ভোকো লাগে ন সেইকাৰণে খাই মেলি কেনে অলপমান ড্ৰেছ লৈ পেলাই বোলো ফ্ৰেছ হৈ আহোঁ। ফ্ৰেছন আপ হৈ আহি গ'লোঁ। আৰু সঁচাকৈ দেই, অফিচৰ ভাগৰ চাগৰ মানে গাটো ধুলেই কয়। My one and only moisturizer, which is Bor Plus Aloe Vera Gel. অলপমান লিপ বাম। আৰু সেইদিনা আছিলে বৃহস্পতিবাৰ, তো বৃহস্পতিবাৰটো ধূনা দিয়াটো একদমেই কম্পালচাৰী দেই ৰাইজ। মায়ে মুড়ি চুৰি বনাই দিলে, এয়া মই অকলে নাখাওঁ, মা মই দেউতা আমি চবেই মিলি পেলাই খাম। তো তাকে সেইখিনি খাওঁ। আৰু এটা ষ্টৰি আছে হা মুড়িৰ, মই কৈ আছোঁ। ষ্টৰিটো হ'ল এনেকুৱা, মই যেতিয়া ছেইণ্ট মেৰিজত পঢ়ি আছিলোঁ, তো আমাৰ দুটা ব্ৰেক হৈছিলে, শ্বৰ্ট ব্ৰেক এণ্ড লং ব্ৰেক। তো মই টিফিনত মুড়ি লৈ গৈছিলোঁ দেই, প্লিজ ড'ণ্ট জাজ। তো মই টিফিনত মুড়ি লৈ গৈছিলোঁ, মায়ে কেতিয়াবা মুড়ি দিয়ে। তো কি হয়, যোনদিনাই মই মুড়ি লৈ যাম, 80 to 90% চান্সেছ আছিলে যে আমি শ্বৰ্ট ব্ৰেকতে মোৰ টিফিন আমি খাই মেলি শেষ কৰি থৈ দিওঁ। বিকজ অবভিয়াছলি মুড়ি লাঞ্চত লৈ যোৱা বস্তুৱে নাছিলে, কিয় লৈ গৈছিলোঁ মই নাজানো। তো আমি শ্বৰ্ট ব্ৰেকতে খাই থৈ দিওঁ হা। আৰু যদি কেতিয়াবা বাচি যায় শ্বৰ্ট ব্ৰেকত নাখাওঁ, খোলোঁ ন, মুড়ি কেনেকুৱা হৈছে, তথাপিও আমি খাইছিলোঁ। সেইখিনি মুড়ি আমি কেনেকৈ মানে শ্বেয়াৰ কৰি খাইছিলোঁ নকওঁ। আমি লাঞ্চ ব্ৰেকৰ কাৰণে ৰখি থাকিছিলোঁ, কাৰ টিফিনত কি আহিব, কোনে কি আনিছে। তো ছেইণ্ট মেৰিজৰ পৰা মোৰ ক্লাছমেট যোনে যোনে মোৰ ভিডিঅ' চাইছা, এটা কমেণ্ট কৰিবাচোন, মনত আছেনে নাই সেই টিফিন ব্ৰেকছবোৰৰ কথা, মনত এটা কমেণ্ট কৰি দিবা। তো তাকে খাই উঠি কেনে লগ পাই আছোঁ। মই ভাগৰি গৈছোঁ হা ৰাইজ, তো মই ইমান উঠি কেনে এতিয়া মোৰ ভিডিঅ' বনাবলৈ একদম শক্তি নাই, টোপনি ধৰিছে মোৰ। চ' লেটছ টক। মানে আজি মোৰ মনটো ইমান এটা ভাল নাছিল। মোৰ ন কেতিয়াবা কি হয়, উইদাউট এনি ৰিজন মোৰ মনটো বেয়া হৈ যায়, উইদাউট এনি ৰিজন, মোক ৰিজন নালাগে। আৰু এইকেইদিনটো বাৰু মোৰ তাৰ ৰিজন আছিলে, কাৰণ অলপমান কিবা কিবি চলি আছিলে। তো আজিৰ দিনটো ৱাজ ভেৰি ভেৰি আনপ্ৰডাক্টিভ ফৰ মি।
মানে মই কাম কৰিছোঁ অফিচত, আই গিভ মাই 100%, চব কৰিছোঁ, বাট থাকে ন, মই কামটো কৰি আছোঁ কিন্তু মোৰ মানে বস্তুটো ফিল হোৱা নাই যে মই কামটো কৰি আছোঁ। এনেই মই মনটো মাৰি আছোঁ, এনেই কথা নাই বাতৰা নাই, এনেই মই মন মাৰি আছোঁ। মই জানো যে একো নহয়, অল পাৰ্ট এণ্ড পাৰ্চেল অফ লাইফ, বাট কেতিয়াবা হয় ন যে ইউ ফিল চামথিং ইজ ৰং এণ্ড ইউ কাণ্ট ফিগাৰ আউট সেই চামথিংটো কি হয়। তো আজি মানে মোৰ লগত সেনেকুৱা হৈছে যে আই ৱাজ নট এবল টু ফিগাৰ আউট হোৱাট ৱাজ ডেট চামথিং। তো সেয়াই আহি পেলাই যেতিয়া মই অলপ গা পা ধুই ধূনা চুনা দিলোঁতে অলপ মনটো মোৰ ভাল লাগিল। সেয়াই। আৰু এটা কথা মই ভাবিছিলোঁ, বহুত মানুহে, বহুত বুলি নকওঁ, কিছুমান মানুহে মোৰ হাতৰ খানা খাই পাইছিলে, আৰু মই ন বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মই কিবা এটাতো কৰিব লাগিব। কাৰণ চাওক, আজিকালি গভমেণ্ট চাকৰি আশাত থাকিলে নহয়, বয়স গুচি যাব, টাইম গুচি যায়। আৰু প্ৰাইভেটটো প্ৰাইভেটে, আৰুনো কি ক'ম, সেইটোতো আৰু বৰ্ণনা মই দিলে মানে মই দিবই নালাগে, চবেই জানে। তো মই ভাবিছিলোঁ যে মোৰ যিহেতু কি মোৰ অলপ ইণ্টাৰেষ্ট কুকিঙত আছে, মই কিবা এটা কৰিম বুলি। মোৰ ভাবোঁতেই যায়, মই আগতেও কৈছোঁ। বাট এইবাৰ ভাবিছোঁ, আকৌ ভাবিছোঁ, বাট ষ্টিল এইবাৰ ভাবিছোঁ যে অলপমান কিবা এটা কৰিম। কি কৰিম সেইটো মই নেক্সট ভ্লগত ক'ম, বাট য়েছ, কিবা এটাতো কৰিম। এইবাৰ মই ভাবি লৈছোঁ মানে যে মই কৰিম। এনেকৈ থাকিলে মানে ভাল নালাগে কিবা এটা। চ' এটা যেতিয়া মোক আই এম ব্লেছড উইথ ব্লেছড বুলিয়ে ক'ম বাৰু, আই এম ব্লেছড উইথ আ স্কিল, তো মই সেই স্কিলটো ইউজ কৰিম। তো সেইটোৱে কথা। চ' আপোনালোকেও চাই থাকিব, আৰু মই কি কৰিম কি নকৰোঁ সেইটো মোৰ নেক্সট ভ্লগত জনাম। তো আজিলৈ ইমানেই আছিল, ইম্প্ৰম্পটু ভ্লগ, ভ্লগ। ইমান একো এডিটিং মই নাজানো, যি আছে তাকে মই যোৰা লগাই পেলাই দেখাম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ভালকৈ থাকক। ষ্টে হেপী, ষ্টে হেল্ডি। বাই বাই, গুড নাইট। জয় অসম, জয় জুবিন দা।